Question number 1. অসমৰ ভাষা সাহিত্যৰ জনক কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। Question number 2. প্ৰথম অসমীয়া গল্প পুথিখনৰ নাম কি? উত্তৰ সুৰভি। Question number 3. অসমৰ মুঠ বিধানসভাৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ 126 জন। Question number 4. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা। Question number 5. অসমৰ বৰ্তমান মুঠ জিলা কেইখন? উত্তৰ অসমৰ বৰ্তমান মুঠ জিলা হ'ল 35 খন। Question number 6. অসমত প্ৰথম অসমীয়া গল্প পুথি কোনে লিখিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। Question number 7. অসমত প্ৰথমটো ভূমিকম্প কিমান চনত হৈছিল? উত্তৰ 12 জুন 1897 চন শনিবাৰ। Question number 8. অসমৰ জাতীয় সংগীত কি? উত্তৰ অ মোৰ আপোনাৰ দেশ। Question number 9. অসমৰ দ্বিতীয়টো তেল শোধনাগাৰ ক'ত আছে? উত্তৰ নুনমাটিত আছে। Question number 10. অসমৰ মানসিক চিকিৎসালয় ক'ত আছে? উত্তৰ অসমৰ মানসিক চিকিৎসালয় তেজপুৰত আছে। Question number 11. অসমৰ কোন কোন ঠাইত কয়লাক্ষেত্ৰ আছে? উত্তৰ লিডু আৰু মাৰ্ঘেৰিটাত কয়লাক্ষেত্ৰ আছে। Question number 12. অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? উত্তৰ যোৰহাট জিলাৰ টকলাইত অসমৰ চাহ গৱেষণা কেন্দ্ৰ আছে। অসমৰ কোন ঠাইত সৈনিক স্কুল আছে? উত্তৰ গোৱালপাৰা জিলাৰ মৰনৈত। Question number 14. অসমৰ কোন ঠাইত প্লাইউড কাৰখানা আছে? উত্তৰ মাৰ্ঘেৰিটা আৰু মৰিয়নিত প্লাইউড কাৰখানা আছে। Question number 15. ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ কেইখন দলং আছে? উত্তৰ 5খন দলং আছে। Question number 16. অসমৰ উচ্চ ন্যায়ালয় কেইখন? উত্তৰ অসমৰ উচ্চ ন্যায়ালয় এখন। Question number 17. অসমৰ প্ৰধান ৰেল পথটোৰ নাম কি? উত্তৰ উত্তৰ-পূব সীমান্ত ৰেলৱে পথ। Question number 18. অসমৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি? উত্তৰ মাজুলী। Question number 19. অসমৰ প্ৰধান নদী কেইখন আৰু কি কি? উত্তৰ 2খন ব্ৰহ্মপুত্ৰ আৰু বৰাক। Question number 20. অসমৰ পশ্চিমে থকা দেশখনৰ নাম কি? উত্তৰ অসমৰ পশ্চিমে থকা দেশখনৰ নাম হ'ল বাংলাদেশ। Question number 21. অসমৰ উত্তৰে থকা দেশখনৰ নাম কি? উত্তৰ ভূটান আৰু চীন দেশ। Question number 22. অসমৰ চুবুৰীয়া দেশ কেইখন কি কি? উত্তৰ ভূটান, ম্যানমাৰ, বাংলাদেশ আৰু চীন দেশ। Question number 23. বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ এনিমিটাৰ। Question number 24. মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে?
উত্তর AB গ্রুপ। কোয়েশ্চন নম্বর 25, সিমেন্টর অত্যাবশ্যকীয় উপাদানটো কি? উত্তর চুনশিল। কোয়েশ্চন নম্বর 26, পানির গভীরতা জোখা একক কি? উত্তর ফেডাম। কোয়েশ্চন নম্বর 27, কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়? উত্তৰ ধমনীৰ মাধ্যমত। কোয়েশ্চন নম্বৰ 28, সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? উত্তৰ ভিটামিন ডি। কোয়েশ্চন নম্বৰ 29, প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? উত্তর রেণুকা দেবী বরকটকী। কোয়েশ্চন নম্বর 30, অসমীয়া ভাষার প্রথম চলচ্চিত্রখনৰ নাম কি? উত্তর জয়মতী। কোয়েশ্চন নম্বর 31, কোন চনত অসমত প্রথমবার চাহৰ আৱিষ্কাৰ হৈছিল? উত্তর 1823 চনত। কোয়েশ্চন নম্বর 32, অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? উত্তর নাথান ব্রাউন। কোয়েশ্চন নম্বর 33, প্রথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? উত্তর জ্যোতিপ্ৰসাদ আগৰৱালা। কোয়েশ্চন নম্বর 34, ভারতবর্ষৰ রাষ্ট্রপতি হওয়া প্রথম অসমীয়া জনৰ নাম কি? উত্তর ডক্টর ফখরুদ্দিন আলী আহমেদ। কোয়েশ্চন নম্বর 35, ভারতরত্ন লাভ করা প্রথম গৰাকী ব্যক্তি কোন? উত্তর শ্রী রাজা গোপালচারী।